উলু কচোন চন্দ্র বেশি দূর না লঙ্কা বেশি দূর? স্যার মোৰ মতে তো লঙ্কা বেশি দূর স্যার। কি কইছ? কিন্তু কেনেকৈ লঙ্কা বেশি দূর হব পাৰে? এইটো সম্ভৱ নহয়। কেনেকৈ বেশি দূর কচোন? কিয়নো স্যার ইয়াৰ পৰা চন্দ্ৰটো দেখা যায়, লঙ্কাটো কেতিয়াও আমি দেখা পোৱা নাই। আৰু আমি সৰুৰ পৰাই জানি আহিছোঁ যিটো বস্তু আমি দেখা পাওঁ সেইটো বস্তু ওচৰত, আৰু যিটো দেখা নাপাওঁ সেইটো দূৰত স্যাৰ। আৰু আমি যিটো কাৰণে সেইটো কাৰণে আপুনি মাৰিব নেকি স্যাৰ? নাই, তুমি যেটো কাৰণে সেইটো কাৰণে আমি কেতিয়াও তোমাক নামাৰো। কিন্তু কি কৰা নাই তুমি? স্যাৰ যোৱাকালি আপুনি ঘৰৰ পৰা হোমৱৰ্ক কেইটা লিখি আনিব দিছিলে যে সেইটো কৰা নাই স্যাৰ। উলু কচোন চকু সুস্থ ৰাখিবলৈ মানুহে কি কৰিব লাগিব? স্যাৰ মানুহে ঘাঁহ খালে মানুহৰ চকুটো পুৰা শুদ্ধ থাকিব স্যাৰ। কিন্তু কেনেকৈ এইটো মানুহে ঘাঁহ খালে চকু সুস্থ থাকিব কেনেকে? স্যাৰ অলপ গৰু ছাগলীৰ ফালে চকু কৰি চাওকচোন, সিহঁতে ঘাঁহ খাই কাৰণে কেতিয়াও চশমা লগাব নালাগে স্যাৰ। সেইকাৰণে ঘাঁহ খালে মানুহ চশমা লগাব নালাগিব। কোনে ক'ব পাৰিবা অসমৰ ক'ত কয়লা পোৱা যায়? স্যাৰ আমাৰ গাঁৱৰ প্ৰত্যেকটো ঘৰৰ চৌকাত কয়লা পোৱা যায়। ছাত্ৰ ছাত্ৰীসকল শুনা, আমি সকলোৱে জানো যে অনুজীৱক আমি খালী চকুৰে দেখা নাপাওঁ, হয়নে? নহয় স্যাৰ, খালী চকুৰে দেখা পোৱা যায়। কাণত ধৰাই বেঞ্চৰ ওপৰত উঠালে তই খালী চকুৰে দেখা পাবি, গম পাইছ? তেনেহ'লে ঠিক আছে স্যাৰ, কাণত ধৰক আৰু বেঞ্চৰ ওপৰত উঠাক। কিয়নো বহুত দিনৰ পৰা মোৰ আশা অনুজীৱ চাবলৈ, কিন্তু বহুত বিচাৰিছোঁ চাব নোৱাৰোঁ স্যাৰ। হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ ভালেই আছে। আমাৰ কাৰ্টুন ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে এটা লাইক কৰি দিব প্লিজ প্লিজ প্লিজ। আৰু আমাৰ চেনেলত যদি নতুন আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো দবাব। কিয়নো আমি সদায় এনেকুৱা ভিডিঅ' আপলোড কৰি থাকিম, প্ৰত্যেক দিনে এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব। ন'টিফিকেশ্যন আপোনাৰ ওচৰত যাব আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগতে বেল আইকনটো দবায়। আৰু লগতে আমাক কোনোবাই কমেণ্ট কৰি সুধিছিল, ভাই তুমি স্কুল পঢ়ানে? হয়, মই স্কুল পঢ়োঁ। মই ক্লাছ 9ত পঢ়ি আছোঁ, নকতি হাই স্কুলত পঢ়োঁ। মোৰ নাম ইজাজুল হক। আপোনালোকে ভালদৰে চাই। আৰু মোক যদি বহুতে কমেণ্টত সুধিছিল, ভাই তোমাক দেখিব বিচাৰি তোমাক কেনেকৈ দেখিব পাৰিম, তেনেহ'লে আমাৰ নাম্বাৰ দি দিম, আমি পাৰ্চনেলভাৱে কমেণ্ট কৰিব। হোৱাটছআপত আমাৰ লগত কথা পাতিব, হোৱাটছআপত আমাক দেখিব পাৰিব, ভিডিঅ' কল কৰিব পাৰিব। আৰু আমাৰ চেনেলত যিসকল নতুন আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ভিডিঅ' আগত আৰু চাবলৈ। থেংক ইউ।